নমস্কাৰ, মই জোন আপোনাক সকলোকে অনুভৱ কিচেনলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ সাগুদানাৰ বৰ। আৰু এইটো ব্ৰতত খাব পাৰি আৰু এইটো এনেও বনাই খাব পাৰি, বহুত ভাল লাগে খাবলৈ। আৰু এই সাগুদানাৰ কাটলেট বা বৰ এইটো ব্ৰতত খোৱা যায় আৰু এইটো ইজিলি বনাই আপোনালোকে খাব পাৰিব। মই লৈছোঁ ইয়াতে এটা ডাঙৰ আলু বইল কৰি লৈছোঁ আৰু অকণমান আদা ইয়াতে থেতেলি লৈছোঁ আৰু এই কাপটোৰ জোখেৰে একাপ চুজি লৈছোঁ আৰু ইয়াতে এই কাপটোৰ জোখেৰে একাপ সাগুদানা লৈছোঁ। এইখিনি মই ধুই লৈছোঁ সাগুদানাখিনি। আৰু এই কাপটোৰ জোখেৰে একাপ ইয়াতে টেঙা দৈ লৈছোঁ। জলকীয়া 3টা কাটি লৈছোঁ সৰু সৰুকৈ আৰু কেইপাতমান ধনিয়া পাত এনেকৈ সৰু সৰু কাটি লৈছোঁ। মই লৈছোঁ ইয়াতে এটা বাতি আৰু বাতিটোত মই লৈছোঁ ইয়াতে বইল কৰি লোৱা আলুখিনি আৰু ইয়াৰ পিছত দিম মই ইয়াতে ধুই লোৱা সাগুদানাখিনি। মই দিম ইয়াতে একাপ চুজি আৰু চুজিখিনি মই একাপ ব্যৱহাৰ কৰিছোঁ, সাগুদানা আৰু চুজি। আৰু ইয়াতে দিম মই টেঙা দৈ, মই এইখিনি টেঙা দৈ ব্যৱহাৰ কৰিছোঁ, ইয়াতে দিম এইখিনি। আৰু ইয়াতে দিয়াৰ পিছত মই দিম ইয়াতে থেতেলি লোৱা আদাখিনি আৰু মই ইয়াতে আদা 1 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে দিম মই কাটি লোৱা জলকীয়া আৰু ধনিয়া পাতখিনি। আৰু মই দিম ইয়াতে 1 চামুচ নিমখ, ঘৰত খোৱা ব্ৰতৰ কাৰণে বনালে সন্ধ্যা নিমখ ব্যৱহাৰ কৰি। নিমখ দিয়াৰ পিছত মই দিম ইয়াতে অকণমান জিৰা, গোটা জিৰা দিয়াৰ পিছত মই ইয়াতে দিম অকণমান জিৰা গুড়ি আৰু অকণমান দিম ধনিয়া গুড়ি। ইয়াতে আধা লৈছোঁ, অলপকৈ লৈছোঁ মই। আৰু এইখিনি মই দিয়াৰ পিছত এইখিনি মই এনেকৈ মঠি ল'ম আৰু এইখিনি এনেকৈ ভালদৰে মঠি ল'ব লাগিব। ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ভালদৰে মিহলি হৈ যাব লাগিব, সেইকাৰণে এইখিনি ভালদৰে মঠি ল'ব লাগিব। আৰু এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম আৰু আলুখিনি ইয়াতে গোটা আলু লৈছোঁ, সেইকাৰণে ভালদৰে মঠি ল'ব লাগিব। আৰু সাগুৰ এইটো কাটলেট যদি ইনষ্টেণ্টলি বনাব খোজে, মানে কম সময়ৰ ভিতৰত বনাব খুজিলে সাগুখিনি ধুই মিক্সিত পিচি ল'ব, পিচি লৈ ব্যৱহাৰ কৰিব। আৰু ৰাতিপুৱা বনাব খুজিলে সাগুখিনি ৰাতি তিয়াই থ'ব আৰু আবেলি বনাব খুজিলে 2 ঘণ্টা 3 ঘণ্টামান আগতে এনে মিশ্ৰণখিনি বনাই থ'ব। আৰু এনেকৈ মিশ্ৰণখিনি বনাই থ'লে সাগু আৰু চুজিখিনি ভালদৰে মেচ হৈ যাব আৰু ফুলি উঠিব, সেইকাৰণে এনেকৈ বনাই থ'ব লাগে। কাৰণ এনেকৈ বনাই থ'লে যিটো ইয়াৰ ক্ৰিস্পিনেছ আহে, পকৰি বনোৱাৰ পিছত যিটো ক্ৰিস্পিনেছ আহে, যিটো বহুত টাইমলৈকে থাকে। আৰু এনেকৈ এইখিনি মই 3 ঘণ্টাৰ কাৰণে থৈ দিম। আৰু মই লৈছোঁ এটা পেন, মানে কেৰাহী লৈছোঁ আৰু কেৰাহীত দি ল'ম মই ৰিফাইন তেল। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰিব, মই ইয়াতে ৰিফাইন তেল দিছোঁ। 3 ঘণ্টা হোৱাৰ পিছত ডোখিনি এনেধৰণৰ হৈছে আৰু মই এইখিনি ডোখিনি এনেকৈ অলপ মঠি ল'ম। আৰু এনেকৈ মঠাৰ আগতে মই অকণমান হাতত তেল লগাই ল'ম। তেল লগাই লৈছোঁ মই ইয়াতে, আৰু তেল লগাই মই অকণমান এনেকৈ মঠি ল'ম, বেছি নমঠোঁ কাৰণ এইখিনি মঠাই আছে সেইকাৰণে। আৰু মই এনেকৈ এটা বল বনাই ল'ম। আৰু আপোনালোকে যিকোনো ধৰণৰ পকৰি যদি বনায় পকৰি শ্বেপতো দিব পাৰে, কাটলেট বনালে কাটলেট আৰু বল বনালে বল হিচাপেও বনাই দিব পাৰিব। আৰু মই ইয়াতে কাটলেটৰ শ্বেপ দিছোঁ আৰু এইখিনি এনেকৈ লাৰু বনাই চেপেটা কৰি লৈছোঁ। আৰু মই এনেকৈ গোটেইখিনিয়ে এনেকৈ মই চেপেটা কৰি ল'ম লাৰু বনাই। মই যিহেতুকে সাগুৰ কাটলেট বনাব খুজিছোঁ, সেইকাৰণে মই এইখিনি চেপেটা কৰি লৈছোঁ। আপোনালোকে সাগুৰ বৰ আৰু বড়ো হয়, কাটলেটো হয়, মই মিশ্ৰণটো এটাই হয়। আপোনালোকে যিকোনো পদ্ধতিৰ সেইটো তেলত ফ্ৰাই কৰিব পাৰে। আৰু এই কাটলেটখিনি বনাওঁতে মোৰ তেলখিনি গৰম হৈ গ'ল আৰু মই এটাকৈ এনেকৈ সাগুদানাৰ বৰ বা কাটলেট এনেকৈ দিম আৰু আধাকৈ ভাজিম। প্ৰথমে আধা দিছোঁ, পিছত এইখিনি ভজা হ'লে মই বাকীখিনিও এনেকৈ ভাজি ল'ম। আৰু এনেকৈ লাহে লাহে এটাকৈ ওলটাব লাগিব, মানে ওলট পালটকৈ লাহে লাহে এনেকৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে ৰংচুৱা হৈ নপৰে। আৰু মাজে মাজে লৰাই থাকিব, আৰু ঘনকৈ লৰাই থাকিলে এইটো ভাঙি যাব ভয় থাকে, সেইকাৰণে। আৰু এইটো সহজতে ভাঙি নাযায়, মানে ছাইডবোৰ খহি আহিব ভয় থাকে, সেইকাৰণে। আৰু এনেকৈ ভাজিব লাগিব। আৰু মই এইখিনি ৰংচুৱা হ'ব ধৰিছে, মই এইখিনি মিডিয়াম ফ্লেমত ভাজিছোঁ। আৰু এনেকৈ মিডিয়াম ফ্লেমত ভাজিব। আৰু যেতিয়া এনেকুৱা ৰংচুৱা হ'ব ধৰে তেতিয়া এনেকৈ এটা বাতিত নমাই ল'ব। আৰু এইখিনি মোৰ এতিয়া ভজা হৈছে, মই এতিয়া নমাই ল'ম এটা বাতিত। আৰু এনেকৈ মই বাকী যিখিনি কাটলেট আছিল সেইখিনিও এনেকৈ তেলত দি এইখিনিও এনেকৈ ভাজি ল'ম। একে পদ্ধতিৰে এইখিনি ফ্ৰাই কৰিব লাগিব, মানে ভাজিব লাগিব। আৰু এইখিনিও মই ৰংচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিম, মানে লাহে লাহে মাজে মাজে লৰাই থাকিম। আৰু এনেকৈ ভাজিলে এইখিনি ক্ৰিস্পি হয়, সেইকাৰণে এনেকৈ ভাজিব লাগে। আৰু মই ৰংচুৱা হোৱালৈকে এনেকৈ ভাজি ল'ম। আৰু এইখিনি মোৰ হৈছে, এইখিনি মই এতিয়া এটা বাতিত নমাই ল'ম। আৰু এনেকৈ যদি আপুনি আপোনাৰ গেষ্টকো খুৱায়, নাইবা এনেকৈ যদি চাহৰ লগত এইটো পকৰি বনাই দিয়ে, বহুত ভাল পাব আপোনালোকৰ ফ্ৰেণ্ডছেও। বহুত ক্ৰিস্পি হয়, এইটো বহুত টেষ্টি। আৰু আপোনালোকৰ যিজনে খাব সেইজনে সুধিব যে এইটো কি বনাইছে আৰু কেনেধৰণে বনাইছে, এইটো পদ্ধতি বহুত টেষ্টি হয়। আৰু আপোনালোক সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।